হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি কামাখ্যা যাব ওলাইছোঁ অম্বুবাচী চাবলৈ। মা, মই, ভণ্টি আৰু এই আমাৰ ৰেডি হৈ আছে, হ'লিয়ে মোটামুটি, আৰু ভণ্টি আছে ইয়াত। আৰু এয়া আমি ওলালোঁ এতিয়া। তলাটো মাৰি লওঁ, এক ছেকেণ্ড মাৰি লওঁ। আৰু আহি আধা ৰাস্তা পালোহি। মই এতিয়া গণেশগুৰিত মানসৰ কাৰণে ৰৈ আছো, মানুহ লাগি আছে বোলে। অলপ টাইম ইয়াতে থাকো, আহি পাবহি। আৰু এতিয়া আমি উলুবাৰী ব্ৰিজখন পালোহি। ভণ্টি আৰু মই আহি আছো, পিছফালে মা আৰু মানস আহি আছে। আজি চানডে কাৰণে গাড়ী ইমান ভিৰ এটা পোৱা নাই। আগত বা কি হয় গম নাপাওঁ। গৈ আছোঁ এতিয়া, সেইকাৰণে বলক আপোনালোকে চাই থাকক। এয়া পল্টন বজাৰ পালোহি, ট্ৰেফিক পইণ্ট। আগফালে নেপালী হোটেল। আমি আহি এতিয়া এয়া ভৰলু পালোহি। এইখন ভৰলু ব্ৰিজখন, আৰু তলত নৈখন আছে। আগফালে যাতে আৰু এতিয়া ভিৰ নহয়, সেয়াকে আৰু কামনা কৰিছোঁ। গৰম হৈছে বহুত, ভিৰ হ'লে যাব বৰ দিগদাৰ। এয়া ভূতনাথ পালোহি, আৰু এইফালে ভূতনাথৰ মন্দিৰটো আছে। এয়া চাওক, ভিৰ হোৱা ষ্টাৰ্ট হৈ গ'ল। এতিয়া ইয়াৰ পৰা কামাখ্যা গেটলৈ পূৰা ভিৰ হ'ব। মানুহ আহিছে যিহেতু ভিৰটো হ'বই, আৰু মেলা চাবলৈ আহিছে। গৈ থাকোঁ এনেকেই লাহে লাহে। ফাইনেলি আমি আহি পিনে এয়া কামাখ্যা গেট পালোহি। দেখিব পাইছে কিমান ভিৰ। ইয়াত গাড়ী ৰখাব, মানে গাড়ী থ'বলৈ জেগা নাই। এতিয়া ক'ত থওঁ ভাবি আছোঁ। পুলিচ হৈ আছে, দেখিব পাইছে ইয়াত গাড়ী থ'ব দিয়া নাই। এয়া অলপ আগুৱাই যাওঁ, আগুৱাই গৈ আগত পাৰ্কিং কৰি থৈ আহোঁ ৰ'ব। আৰু ইয়াত দেখিব পাইছে গাড়ী যেনেকে তেনেকে থোৱাৰ কাৰণে তেনেকে থ'ব লগা হৈছে। আৰু এই গাড়ীখন থৈ জাষ্ট এতিয়া আহিছোঁ। মানস আৰু মই গাড়ীখন থৈ আহিছোঁ জাষ্ট। আগফালে গাড়ী থ'বলৈ জেগা নাই, ৰ'দ নাই, মানে ৰ'দতো মৰি আছোঁ। গাড়ী থ'বলৈ জেগাও নাই, পাৰ্কিং নাই। ভাবকচোন, আমিতো 2 চকীয়া লৈ আহিছোঁ, 4 চকীয়া লোৱাবোৰৰ কি হ'ব। আৰু মানসৰ এই গামোচাখন দেখি মোৰ গা মুচিব মন গৈ আছে, যিহেতু সি প্ৰাৰ্থনা কৰিব আহিছে। দিয়ক আগফালে চাই থাককগে, মই দেখুৱাই আছোঁ। আৰু আমি এতিয়া উঠা ষ্টাৰ্ট কৰিছোঁৱে। এতিয়া মাৰ দৰ্শনটো কেতিয়া পাওঁগৈ সেয়াই আৰু চিন্তা। এতিয়া উঠি যাম আমি পাহাৰৰ ওপৰলৈ।
একেবাৰে নীলাচল পৰ্বতৰ শীৰ্ষত আছে কামাখ্যা মন্দিৰ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ তালৈ। আপোনালোকে চাই থাকক। আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ উঠি খোজকাঢ়ি। বাছ নাই, ভান নাই, খোজকাঢ়িয়ে যাব লাগে যিহেতু বাছে মানুহ পাইছে মানুহ। পিছফালে মা আহি আছে। আৰু মানুহ কেইটা বাজিল দেখুৱাই দিয়াচোন। আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ 1:19 হ'ল। আৰু আমি এতিয়া কেতিয়া ওপৰত পাওঁগৈ, কিমান টাইম লাগিব আমি চাওঁ দিয়ক। একচে ঘাম গামোচা আৰু ইয়াত মানস মই এতিয়া মেংগো জুচ খাই আহি আছোঁ। মানসে মোক ফিটিং কৰি দি আছোঁ মাইক। এটা দিন আগে মাইক ফিটিং কৰি দি আছোঁ। ৰ'দ দেখিব পাইছে 100 ডিগ্ৰী চেলচিয়াছত গৰম হৈ আছে যেন লাগিছে। যি দেখিছোঁ মই জ্বলাই পেলাব। 35 দিছে, মেক্সিমাম 40 মেবি, তাতকৈ ওপৰত নাই যোৱাই। এয়া কমিলে এতিয়া অলপ। আৰু আমাৰ ভক্তিভাৱে গৈ আছে আগবাঢ়ি। ভণ্টি মানসে ফটো উঠাই আছে। কাৰ ফটো উঠাই আছে? কি ধুনীয়া জেগা, কি আৰু আগলৈ গৈ থাকোঁ। এতিয়া আমি আধাতকৈ মানে 75% পালোঁহিয়ে আহি, আৰু 25% আছে। ইয়াৰ পৰা আপোনালোকে ভালকৈ বুজিবৰ কাৰণে মই তেনেকৈ কৈছোঁ। দিয়ক গৈ থাকোঁ। এয়া পানী দিয়া আছে, দেখিছে আপোনালোকে সকলোকে। পানী পিনিকা পানী পানী দিয়া দিয়া নেকি পানী? ভিৰ হৈ আছে, ভিৰ দেখিব পাইছে ইমান। এয়া চিৰিত উঠিছোঁ আমি কামাখ্যা মন্দিৰত। আহি পালোঁহি 1 ঘণ্টা 1.5 ঘণ্টা তলৰ পৰা খোজকাঢ়ি আহি এতিয়া আহি পালোঁহি। আইয়ে মাতা চোন। এটা আৰু ইয়াতে আমি এতিয়া চেণ্ডেল থ'ম, কাৰণ ভিতৰলৈ লৈ যাব নোৱাৰি ন। চেণ্ডেল থ'ম এতিয়া, দুটা চেণ্ডেল। আৰাম পাইছোঁ।
পাতি আছে, মানুহ বহুত আছে। দিনৰ সময় এতিয়া মানুহ ইমান নাই, যিহেতু ৰাতিটো ইয়াতকৈও বেছি হয়। এয়া মানুহে লাইন ধৰি আছে মেইন মন্দিৰত সেৱা কৰিবৰ কাৰণে, যিটো আপোনাৰ মেইন মন্দিৰ তলত আছে, লাইন ধৰি আছে তেখেতসকলে। আৰু এয়া আমি এতিয়া ভাত চাত খাই, প্ৰাৰ্থনা কৰি ভাত চাত খাই তললৈ নামি আছোঁ। মাৰ দৰ্শন কৰি খুবেই ভাল লাগিল। এয়া আছে মা মানস। এয়া মানুহ আহি আছে, গৈ আছে। এয়াই ব্যস্ততা আৰু অম্বুবাচীৰ ব্যস্ততা।